নমস্কাৰ গ্ৰহণ কৰিব। আশা কৰোঁ সকলোৱে নতুন বৰ্ষক আদৰণি জনাবলৈ উৎফুল্লিত হৈ আছে। বছৰৰ শেষ মুহূৰ্তত পুনৰ মোৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ আগ্ৰহেৰে মই পুতুল ক্লিন্সমেন। আজিৰ তাৰিখত সমাজৰ প্ৰত্যেকজন মানুহে প্ৰায় এটা ভুল কৰি আহিছোঁ। সেইটো হৈছে আমি সমাজখন আগুৱাই নিয়াৰ ক্ষেত্ৰত বেলেগৰ ওপৰত ভৰসা কৰাটো। সমাজখনৰ যিকোনো দায়িত্ব লোৱাৰ পৰা দূৰত থকাটো মানুহৰ এটা বেয়া লক্ষণ। আমি সকলোৱে জানো, টকা পইচা ঘৰ দুৱাৰ সমস্ত সা সম্পত্তি এৰি এদিন মৃত্যুৰ ওচৰত হাৰ মানিবই লাগিব। তাৰ পিছতো মানুহে প্ৰত্যেকে ধন সম্পত্তিৰে প্ৰত্যেকৰ ওপৰত থাকিব বিচাৰে। আজিৰ মানুহৰ কেৱল চেলেঞ্জ, যাৰ কাৰণে সমাজখনক সমাজ হিচাপে এডাল এনাজৰীৰে বান্ধ খুৱাই ৰাখিব কাৰো সময় নাই। মই জানো, সমাজৰ কাৰণে কাম কৰিলে আপুনি টকা পইচা নাপায়, কিন্তু বহু টকা পইচাৰেও বেচা কিনা নোহোৱা বস্তু এটা সমাজত পায়। সেইটো হৈছে সন্মান, যাৰ বাবে আপুনি জীয়াই থাকোঁতে সকলোৰে হৃদয়ত থাকিব আৰু মৃত্যুৰ পিছত সোণালী আখৰেৰে দেৱালত লিখা থাকিব। গতিকে আমি প্ৰত্যেকে চেলেঞ্জ কৰি ধন সম্পত্তিৰ সমান্তৰালকৈ সন্মানো সঞ্চয় কৰিব লাগে। সেয়েহে আপুনি আগতে সমাজখনক সন্মান কৰিব লাগিব, তেতিয়াহে সমাজখনে আপোনাক সন্মান কৰিব। কিয়নো এই পৃথিৱীত ভাল বেয়া, দুখ সুখ, হাঁহি কান্দোন এই সকলোবোৰ এটাৰ লগত আনটোৰ মধুৰ সম্পৰ্ক আছে। শেষত কেইটামান বাস্তৱিক কথাৰে আজিৰ ভিডিঅ'টি আপোনালৈ আগবঢ়ালোঁ। যিজন মানুহে চকুত অহংকাৰী পৰ্দা ৰাখি থৈছে, তেওঁ কোনোদিন নিজৰ দোষ নেদেখে আৰু আনৰ গুণ নেদেখে। বাধা হওক বা আঘাত মানুহক মানুহে জীয়াই থাকোঁতে দিয়ে। মৃত শৰীৰ শ্মশানলৈ নিয়াৰ সময়ততো সকলোৱে ৰাস্তা খোলা কৰি দিয়ে। বিষ মৰিবৰ কাৰণে অলপ হ'লেই হৈ যায়, কিন্তু জীয়াই থাকিব লাগিলে বহুত খাব লাগে। এটা মৃত মানুহে কৈছে, যিসকল মানুহে মোৰ মৃত্যুত মোৰ কাষত কান্দি আছে, মই যদি আকৌ জীৱিত হৈ যাওঁ, খুচিৰ বিপৰীতে তেওঁলোকৰ মৃত্যুৰ ভয়ত দৌৰা-দৌৰি লাগিব। মোৰ মৃত্যুত কন্দা মানুহ বহুত, কিন্তু মোক সেইজন মানুহ লাগে যিজনে মই কান্দিলে মৰিব পাৰে। বন্ধুসকল, সমাজখনৰ হকে দুআষাৰ কথা কোৱাৰ অনুপ্ৰেৰণা জগাব বুলি আশা কৰি আজিৰ ভিডিঅ'টি সামৰণি মাৰিছোঁ। পুনৰ নতুন বছৰত লগ পোৱাৰ আশাৰে জয় আই অসম।